সো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এছামিজ আৰমান ব্লগ। চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল বুলি। চ' গাইজ আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে যে কি আজি ভিডিঅ'টো কেনেকুৱা হ'ব আৰু কি কোৱালিটি মানে কেনেকুৱা হ'ব। চ' মই ভিডিঅ'টো অলপ চলপ বৰষুণ দিব লাগি আছে। চ' এতিয়া চাওক, বৰ্তমান মই আছোঁ এতিয়া যেতিয়া ঘৰৰ ওপৰৰ ছাদখনত। চ' এটা পিছফালে ৰুম এটা আছে, তো তাতে যাওঁ, মানে বহুত বতাহ দি আছে। চ' গাইজ মই এতিয়া আহি গ'লোঁ এটা মানে ৰুমত। চ' ইয়াতে বহুত কিবা কিবি বস্তু আছে। চ' আহি গ'লোঁ। চ' আপোনালোকক মই দেখাম, তথাপিও অলপমান ভিডিঅ' আছোঁ। বিল্ডিং কেইটামান দেখা পাইছে, তো এইকেইটা হৈছে ফেজি ষ্ট'ৰ বুলি কয়। আৰু এইটো ফ্ৰণ্টত এটা বিল্ডিং আছে, সেইটো নামটো নাজানো। তাৰফালে চব বহুত ধুনীয়া ভিউ আছে চব। চ' এইটো হৈছে কাষৰ এটা বিল্ডিং, ইয়াতে মানে হোষ্টেল আৰু এইটো। চ' আৰু এইটো ওপৰত এটা টাৱাৰ দেখিছে। ত' টাৱাৰ মানে যোনটো বিল্ডিংটো, তাতে মানে এটা গাৰ্লছ হোষ্টেল আছে। চ' বেছি নাই, অলপ চলপ আছে। আৰু গাইছ মই ইয়াতে মানে আম পাতিছিলোঁ, এতিয়া বৰ্তমান আম নাই। তথাপিও মানে এতিয়া মধুৰি লাগিছে চব, বহুত মধুৰি লাগিছে। আৰু গাইছ মই সিপিনে গৈছিলোঁ ভিডিঅ' বনাব মানে। চ' এইটো এটা হৈছে মানে এটা হোটেল। চ' ইয়াতে হোটেল হয় এখন। চ' এইটো এটা ফিল্ড আছিল আগতে। চ' এইটো ফিল্ড এখন আছিল, এতিয়া মানে অকল জংঘল হৈ গৈছে, সেইকাৰণে আমি খেলিব নোৱাৰোঁ। আগতে ইয়াতে সৰু ল'ৰা ছোৱালী পৰা খেলা ধূলা কৰিছিল। গাইছ চব কি ধুনীয়া ভিউ আহিছে। আৰু এইকেইটা তলত যে আছে, এইকেইটা হৈছে মানে ভাড়াতীয়া, মানে ভাড়া ঘৰ আছে। চ' এইখন আৰু এখন দোকান হয়। আগতো চব পিছফালে কি ধুনীয়া ভিউ আছে। আপোনালোকে যদি ইয়াতে থাকে, আপোনালোকে গমেই পাইছে।
গাইজ এতিয়া বাজিছে আপোনাৰ 3টা আৰু গাইজ বেছি দেৰি নকৰোঁ, চব অকণমান ৰাস্তালৈকে যাওঁ, আপোনালোকক দেখাওঁ আৰু অলপ বৰষুণ দিবৰ কাৰণে অলপমান সম্ভৱ আছে। বলক ৰাস্তালৈ দেখাই দিওঁ। যেতিয়া মই ৰাস্তাটোতে আছোঁ, আগলৈকে যাওঁ। এইটোৱে হৈছিল গাইজ, মই ৰাস্তালৈকে আহি গ'লোঁ আৰু এতিয়া ৰাস্তাটো আপোনালোকে দেখা পাইছে। বৰ্তমান আগত আছে এইখিনিয়ে হৈছে চবতকৈ লাষ্ট। ইফালে গ'লে আৰু ইফালে গ'লে চ' মোৰ ঘৰটো এখন অলপ আগত আছে। ঘৰত চব মানে বহুত ভাল লাগি আছে। মই ইয়াতে ভিডিঅ' চিডিঅ' বনাইছিলোঁ এইটো ৰাস্তাটোতে, আৰু এইটো আমাৰ এইটো ৰাস্তাটোৰ নাম হৈছে প্ৰগতি নগৰ। চ' আপোনালোকে যদি থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ঘৰৰ ওচৰতে মানে আহি যাব পাৰে, আৰু মই এইটো গলিতে থাকোঁ। ত' এইটো মোৰ গলিত থকা মানে হ'ল 15-16 বছৰ হৈ গৈছে। মই সৰুৰ পৰা ইয়াতে আছোঁ। ত' আপোনালোকে যদি এইখিনিত ওচৰত থাকে, মোৰ মানে ঘৰৰ ওচৰত থাকে, তেতিয়াহ'লে আপোনালোকে এবাৰ আহি চাব পাৰে। এখনে হৈছে মোৰ নিজা মানে মোৰ চাইকেল। চ' অলপ ভিতৰৰ পৰা আপোনালোকক দেখাই দিওঁ। ঘৰ আৰু ইয়াতে মোৰ নিজৰ ঘৰো নহয়, আপোনালোকক কৈছোঁৱে যে মোৰ নিজৰ ঘৰ নহয়। চ' এইটো হৈছে মোৰ ঘৰ আৰু মই ইয়াতে যিটো নিজৰ ঘৰ, ইয়াতে কমচে কম মানে ভাড়াতীয়া ইয়াতে কমচে কমটো আপোনাৰ 15-16টামান ৰুম আছে। আপোনালোক ৰুমৰ ভিতৰত যে অলপমান দেখাই দিছোঁ, দৰ্জাখন খুলি লওক আৰু আপোনালোকক দেখাই আছোঁ। তো গাইজ এইটোৱে হৈছে মোৰ ঘৰ, আৰু গাইজ মই এতিয়া আপোনালোকক লাইটটো দি দেখাই দি আছোঁ। চ' এইটো চাওক মোৰ ঘৰ দেখা পাইছে, আৰু মই কৈছিলোঁ কি মই ইয়াতে ফিছ টেংকি থৈছোঁ। চ' এইটো চাওক মোৰ ফিছ টেংকি, ঠিক আছে মোৰ ঘৰ। আৰু এইটো চাওক আমাৰ বগী, মানে মুৰ্গীটো কণী পাৰিছে, ইয়াতে থাকে। চ' এইটো কৈছোঁ মই, আৰু মই আপোনালোকক কৈছোঁৱে যে মোৰ মাছ বা চৰাই বহুত ভাল লাগে পুহি। চ' গাইজ মোৰ লগত মাছ নাই, অকল মোৰ লগত আৰু চৰাই আছে লাভবাৰ্ড বুলি আপোনালোকক দেখাই আছোঁ। চ' ইয়াতে মোৰ জেগা নাই, এইকাৰণে মই তলত থৈছোঁ। চ' এইটো চাওক, এই গ্ৰীণটোৰ নাম হৈছে মিঠু আৰু এইটোৰ নাম হৈছে চুইচি। চুইচি মানে এইটো চাইনিজ নাম নে কি, মোক এটা ল'ৰাই কমেণ্ট কৰিছিল, সেইকাৰণে মই নামটো ৰাখি দিছোঁ। চ' এই চাওক, আৰু এইটো ব্ৰিডিং মানে বক্স টাইপ, আৰু এইটো মানে কণী বহুতবাৰ দিছিল কিন্তু পোৱালি নাথাকিল। এইখিনিয়ে আপোনালোকেতো গম পালেই যে মোৰ ৰুমটো কেনেকুৱা আৰু কি মানে। চ' অলপমান মই পিছফালে দেখাই দিছোঁ, আৰু গাইজ মোৰ মাছে পোৱালিও আছে। চ' আপোনালোকক দেখাইছোঁ, চ' অলপমান পিছফালে দেখাই দিছোঁ। আছিল জেঠীহঁতৰ ঘৰ, মই ওপৰত গৈছিলোঁ। চ' এতিয়া মই আছোঁ বৰ্তমান তলত। চ' ইয়াতে আমাৰ মুৰ্গী আছিল, এতিয়া বৰ্তমান নাথাকে। আৰু এইটো হৈছে মোৰ পিছফালে মানে ইয়াতে মাছ আছে। ইয়াতে মলি মানে সৰু সৰু ব্লেক কালাৰৰ মাছৰ পোৱালি আছে। চ' ইয়াতে বহুতকেইটা আছে, কিন্তু এতিয়া বৰ্তমান 2টা দেখা হৈছে। আৰু গাইজ মই ইয়াতে ভাবিছোঁ কি ইয়াতে চাৰ্কটো থ'ম। চ' কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু ইয়াতে আমাৰ বাচন বৰ্তন থোৱা হয়। চ' এইখিনি হৈছে পিছফালে, আৰু এইটো হৈছে টাৱাৰ চব, আৰু এইটো হৈছে ইয়াৰ ভিতৰত মানে হোষ্টেল। ইয়াতে মানে কেতিয়াবা ভাল লাগে বহি পেলাই ইয়াতে, কাৰণ ঠাণ্ডা হয়। চ' ইয়াতে এইটো হৈছে আপোনাৰ তিতলিৰ পানী বুলি কয় নেকি। ত' মোৰ দেউতাই মানে পেইণ্টৰ কাম কৰেতো, পেইণ্টৰ কাম কৰোঁতে কিবা ব্যৱস্থা হয়। আৰু এইটো চব মই কৈছিলোঁ ইয়াতে ফ্লেট হয়, এইটো মানে চব বুকিং হৈ আছে। চ' ইয়াতে কোনোবা থাকে নেকি, আপোনালোকে আহিব পাৰে যদি মোৰ ভিডিঅ' চাই। চ' গাইজ আপোনালোকেতো গমেই পালে যে মই ক'ত থাকোঁ, আৰু মোৰ ঘৰটো আপোনালোকে দেখা পালে। চ' গাইজ মই ভাবিছোঁ এইটো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ মইতো কৈছিলোঁ যে আপোনালোকে যদি ক'ৰবাত যাব লাগে বা কিবা কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, পাৰিলে যাব চেষ্টা কৰিম। চ' গাইজ মই ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। ৰ'ব আৰু গাইজ মানে এই ভিডিঅ'টো যদি আপোনালোকে 500 ভিউজ কমপ্লিট কৰি দিয়ে, আৰু যদি আপোনালোকে লাইক 100 বা 50 যদি কমপ্লিট কৰি দিয়ে, কমেণ্ট যদি বেছি নহয় 20টা যদি আপোনালোকে কমেণ্ট কৰি দিয়ে, যদি আপোনালোকে যদি এই ভিডিঅ'টোত যদি 500 ভিউজ কমপ্লিট কৰি দিয়ে, তেতিয়াহ'লে মই গাইজ গিভআৱে কৰিম। চ' গিভআৱেটো কেনেকুৱা হ'ব, কি হ'ব, চব প্ৰচেছটো মই আপোনালোকক শ্বৰ্ট এটা ভিডিঅ' বনাই দেখাই দিম। চ' গিভআৱেটোত মই দিম মানে মোৰ ফালৰ পৰা মোৰ মাছ আছে। চ' যদি আপোনালোকে যদি মাছ চৰাইবিলাক যদি পুহি ভাল পায়, চ' মই মাছ গিভআৱে কৰিম। চ' আপোনালোকে যদি ওচৰত থাকে, আপোনালোকে বা দূৰত থাকিলেও কথা নাই, আপোনালোকে যদি ল'ব বিচাৰে মোৰ পৰা ত' ল'ব। চ' মোৰ এইখিনি ক'ব লগা আছিল। ত' নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই।